বৈঠালাংছৰ 1 কোটি ব্যয়ৰ সাপেক্ষে নিৰ্মাণ কৰি ওলোৱা সভা কক্ষৰ উন্মোচন একেলগে 500 লোকে অংশগ্ৰহণ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে সভা কক্ষটো। কাৰ্বি আংলঙৰ ছাত্ৰীৰ কৃতিত্ব আছাম ইউনিভাৰ্চিটি ডিফু কেম্পাছৰ পৰা এথমলজিত PhD লাভ কৰি কৃতিত্ব অৰ্জন জুস্মাত বেপী। ডিলাইট নিমৈমান পথ দলং সম্পূৰ্ণ কৰা যুদ্ধকালীন গতি আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে অঞ্চলটোৰ বিজেপিৰ বাবে হ'ব নেকি ইতিবাচক দিশ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছৰ 1 কোটি ব্যয়ৰ সাপেক্ষে নিৰ্মাণ কৰি ওলোৱা সভা কক্ষৰ উন্মোচন একেলগে 500 লোকে অংশগ্ৰহণ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে সভা কক্ষটো। বৈঠালাংছৰ চেৰডিহুন আকলামত 1 কোটি ব্যয়ৰ সাপেক্ষে নিৰ্মাণ কৰা সভা কক্ষটো আজি উন্মোচন কৰা হয় স্থানীয় বিধায়ক ডক্টৰ মানসিং ৰংপিয়ে। একেলগে প্ৰায় 500 লোকে বহি সভাত অংশগ্ৰহণ কৰিব পৰা আটকধুনীয়া সভা কক্ষটো জিলাৰ ভিতৰত আটাইতকৈ বৃহৎ সভা কক্ষ। উল্লেখযোগ্য যে এই সভা কক্ষৰ আধাৰশিলা স্থাপন কৰা হৈছিল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সভা কক্ষটোৰ উন্মোচনী সভাত MSc প্ৰভাত চন্দ্ৰ তাৰো, বৈঠালাংছৰ ক্ৰীড়া সভাপতি লিপচন বে প্ৰমুখ ভালে সংখ্যক গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। আমি ধন্যবাদ জনাব লাগিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 2016 চনৰ অক্টোবৰ মাহত ইয়াতে আধাৰশিলা স্থাপন কৰিব আহি পেলাই এই কামটো তাৰপিছতে নিৰ্মাণ কৰা আৰম্ভ হ'ল আৰু ইতিমধ্যে আজি আমি এইটো উদ্বোধন কৰিছোঁ যেন এই পাব্লিকসকলে এই অডিটৰিয়ামটো যিটো 1 কোটি টকাৰে মানে ইয়াতে কৰিছে তাতকৈ ক'বলৈ গ'লে মানে বহুত বেছি হৈছে। আজিকালি মানে নিৰ্মাণ কৰাটো কিমানটো খৰচটো জানেই আৰু এইটো আজি আমি সুখী যে এইটো উদ্বোধন কৰি পেলাই এইটো মুকলি কৰি পেলাই এতিয়া মোটামুটি প্ৰায় 1000কৈ অধিক ইয়াতে এই ছিটিং কেপাচিটি আছে, ইয়াত ষ্টেজ আছে আৰু ইয়াতে ধুনীয়াকৈ নিৰ্মাণ কৰি পেলাই ইয়াতে ইলেক্ট্ৰিফিকেশ্যন বিদ্যুতীকৰণ এইটো চব কৰা হৈছে আৰু ইয়াতে যেতিয়া পাব্লিকসকলে মানে যিকোনো কাৰ্যসূচী ইয়াতে ল'বলগীয়া হয় যেন মানে এই হলটো ইয়াতে আছে অডিটৰিয়ামটো যেন ভালকৈ ইয়াতে ব্যৱহাৰ কৰিব পাৰে, যিটো মানে ক'বলৈ গ'লে আমাৰ এই ৱেষ্ট কাৰ্বি আংলঙৰ প্ৰথম মানে অডিটৰিয়াম এইটোৱে। বঠালাংছৰ পৰা জাছনিংৰ ৰিপৰ্ট কাট নিউজ। কাৰ্বি আংলঙৰ ছাত্ৰীৰ কৃতিত্ব আছাম ইউনিভাৰ্চিটি ডিফু কেম্পাছৰ পৰা PhD লাভ কৰি সুনাম কঢ়িয়াই আনিছে জুস্মা বেপী। আছাম ইউনিভাৰ্চিটি ডিফু কেম্পাছত এন্থ্ৰপলজি বিষয়ত গভীৰ অধ্যয়ন আৰু গৱেষণা কৰি PhD খিতাপ লাভ কৰিছে জ্যোতিষ্মা বেপীয়ে। বকলীয়া ৰজাপথাৰ টেমিখোলা গাঁৱৰ নিবাসী অজিত সিং ইংটিৰ সহধৰ্মিনী জ্যোতিষ্মাই কাট নিউজৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰোঁতে অধ্যয়নৰ সময়ত জ্যোতিষ্মা সহায় সহযোগ কৰা ব্যক্তিসকলৰ নাম গভীৰ শ্ৰদ্ধাৰে সোঁৱৰে। नीलिमेन के जोस्ना बेपी नीली PhD के टांग पेने का 2020 लपेन ने PhD के टांग ने गाइडमेन के अंडर डॉक्टर सोमनाथ भट्टाचार्य एंड को सुपरवाइजर के प्रोफेसर डॉक्टर नरेंद्र के सिंह लपेन नी thesis title of the significance of forest resources in livelihood and culture of the Karbi tribes of Karbi Anglong district, Assam. Lapen ke nili foreman ke Rupsing Bay, lapen nili fireman ke lapen Binarong Pipi, ke lapen nili choraman ke Ajit Singh Ingti, address ke Rajapathar Timikhola, lake Bokulia Karbi Anglong Karbi. Nama support on na banke hopela lake nili hemasor
lapen nilihem nilohai nilini lapen nilipo nilipai lapen ke kaduk kabe karpiang lo nilikonama research ke damik nilipil ke damik arong tin atum phan kaduk kabe na chito do na lapen alang litum nilipan amethang adata nanga chithan nanga chipidon lapen nilikupi ma ke naik sor ahar mu analang tulang pipidun te nagarapen sipini nilapan kuchun lo labang ke non ke bang ji tum hani digi kapachini ji bang ke ili tum karpiang lo ar lo ke klen nei ang dang to olang lapen ke klen ji ason ar mung dupikla lapen kapachun ji ason doi olang lapen angton an ke nilipa tarlit dam edalo lapen alang tum kupima aning ke ha kupima society tum ang ke klen ji apthak ke klen ji ason dupina lapen alang tum klen pen alang tum tala an se pachun Kokoan cepat duk pensila PhD bang mana kiun la so bukan. Lapen hili PhD ke join anengka lagi 2016 March 3 lapen hili ki unke pele 2020 DDS পুঁজিৰ অধীনত পথ দলং নিৰ্মাণৰ কাৰ্য অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে জিলাত আগন্তুক নিৰ্বাচনৰ পূৰ্বে এই সমূহ নিৰ্মাণৰ কাম-কাজ সম্পূৰ্ণ হৈ উঠাৰ আশা কৰিছে স্থানীয় ৰাইজে কিন্তু কেনেবাকৈ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ নুঠিলে আগন্তুক সময়ত বহু পলম হোৱাৰ আশংকাও ব্যক্ত কৰিছে স্থানীয় আন একাংশ ৰাইজে হয় ৰাইজৰ বাবে নিৰ্বাচনৰ আগ মুহূৰ্তটোৱে সুবিধা এই সময়তে দিলাই অঞ্চলৰ ৰাইজৰ ওচৰত দিয়া প্ৰতিশ্ৰুতিৰ মতে বৰজান পৰিষদ সমষ্টিৰ অন্তৰ্গত দিলাইত দলং পথ নিৰ্মাণৰ কাম যুদ্ধকালীনভাৱে আগবঢ়া দেখা গৈছে 4.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথ PMCY 2019-20 বৰ্ষৰ পুঁজি অধীনত নিৰ্মাণ কৰি থকা হৈছে এই পথ সম্পূৰ্ণ হৈ উঠিলে বকৰাম টিমুং গাঁও চিকাৰী কাঠাৰ গাঁও ইংহি গাঁও আদি 5খন গাঁৱৰ ৰাইজ উপকৃত হ'ব বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠাটো কামনা কৰিছে স্থানীয় ৰাইজে অৰুণ দেক্ষেৰ ৰিপৰ্ট কাট নিউজ সময় চেৰিছো বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3-wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত পশ্চিম কাৰ্বি আংলঙৰ টুমপ্ৰেঙত তিৱা ছাত্ৰ-ছাত্ৰী আৰু তিৱা শিপিনীসকলৰ বিশেষ সম্বৰ্ধনা লগতে এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানটিত তিনি ভনী শীৰ্ষক অডিঅ' গীতৰ উন্মোচন কৰা হয় তিৱা জনজাতিৰ অন্যতম কাণ্ডাৰী তিৱা সাহিত্য সভা সদৌ অসম তিৱা ছাত্ৰ সন্থা তিৱা সাংস্কৃতিক সন্থা আৰু সদৌ তিৱা মহিলা সন্থাৰ উদ্যোগত আৰু ৰংখাং তিৱা সন্থাৰ সহযোগত এক সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয় পশ্চিম কাৰ্বি আংলং জিলাৰ টুমপ্ৰেঙত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগ উত্তীৰ্ণ হোৱা
পাৰ্বত্য জিলাখনৰ 9 গৰাকী কৃতি তিৱা ছাত্ৰ ছাত্ৰীক বিশেষ মানপত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে তিৱা জনজাতীয় সাজপাৰ প্ৰস্তুত কৰা 120 গৰাকী শিপিনীকো এই সুযোগতে সম্বৰ্ধনা জনোৱা হয় উদীয়মান যুৱ সমাজ সেৱক দয় নিপেন মশ্ৰং আৰু বুদ্ধেশ্বৰ বৰদলৈ বলিষ্ঠ প্ৰচেষ্টা আয়োজন কৰা এই অনুষ্ঠানতে ডক্টৰ বিদ্যুৎ বিকাশ সেনাপতিৰ পৰিজনাৰে কণ্ঠশিল্পী ৰাজেন গাঁওখোৱাৰ কথা সুৰ আৰু কণ্ঠেৰে নিৰ্মিত কাৰ্বি বড়ো আৰু তিৱা জনজাতিৰ কৃষ্টি সমৃদ্ধ তিনি ভনী শীৰ্ষক এটি ভিডিঅ' গীতৰো অনুষ্ঠানটিত শুভ উদ্বোধন কৰা হয় অনুষ্ঠানটিত তিৱা জনজাতিৰ কৃষ্টি সংস্কৃতি পিছৰ প্ৰজন্মৰ মাজত কেনেদৰে বিলাই দিব পাৰি এই সন্দৰ্ভত বিশদ আলোচনা কৰা হয় বৈঠালাংছৰ পৰা জাচনিংৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাৰ ফুলনিত 1 নৱেম্বৰৰ পৰা আৰম্ভ স্বৰ্গীয় লাংটুক ৰংহাং আৰু থাংপি তেৰাংপি ফুৰ্ণি ক্লাব লীগ ফুটবল খেলৰ শুভাৰম্ভ আৰম্ভণি খেলত জিৰচং ক্লাব বনাম ৱাইচং ক্লাব কাৰ্বি আংলং জিলাৰ ফুলনি হাইস্কুল খেলপথাৰত আজিৰে পৰা অনুষ্ঠিত হৈছে ফুলনি ক্ৰীড়া সন্থাৰ স্বৰ্গীয় লাংটুক ৰংহাং আৰু থাংপি তেৰনপি ফুৰ্ণি ফুটবল প্ৰতিযোগিতা উক্ত ফুটবল প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ফুলনি পৰিষদীয় সমষ্টিৰ MSC দৰসিং ৰংহাঙে উক্ত খেলত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে ফুলনি হাইস্কুলৰ প্ৰধান শিক্ষক মুক্তিনাথ শইকীয়া ফুলনি ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি মুৰীন্দ্ৰ বি ফুলনি সমবায় সমিতিৰ অধ্যক্ষ বিদ্যা ৰংপি ফুলনি বজাৰ সমিতিৰ সভাপতি পোহৰ ৰংফাৰ আৰু ফুলনি চেণ্টাৰ পৌৰসভাৰ অধ্যক্ষ মজা ৰংহাং আদি কৰি ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি থাকে উক্ত উদ্বোধনী খেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জিৰচং ক্লাব বনাম ৱাইচং ক্লাবৰ মাজত খেলৰ নিৰ্ধাৰিত সময় অনুসৰি 2-1 গলৰ ব্যৱধানত ৱাইচং ক্লাবে উদ্বোধনী খেলৰ সন্মান অৰ্জন কৰে উক্ত খেলখন পৰিচালনা কৰে ক্ৰমে ৰেফাৰী চেৰমনা টকবি প্ৰেম খাকলাৰী হিৰণ্য বাকলাৰী আৰু মহেশ্বৰ সিংনাৰে উক্ত প্ৰতিযোগিতাখনি কৰোনা ভাইৰাছ প্ৰটোকল অনুসৰি নীতি নিয়ম মানি খেলখন পৰিচালনা কৰে ফুলনি ক্ৰীড়া সন্থাৰ সভাপতি ৰাজেন টকবিয়ে মেমোরিয়াল এটি চূড়ান্ত ফুটবল খেল আৰম্ভণি দিন আজি উপস্থিত আমাৰ ফুলনি স্পোৰ্টছ এছ'চিয়েশ্যনৰ সভাপতি সন্মানীয় ৰাজেন টকবি আৰু উপস্থিত আছে আমাৰ ফুলনিৰ সমাজকৰ্মী সন্মানীয় মুনীন্দ্ৰ বে ডাঙৰীয়া আৰু উপস্থিত আছে ফুলনি হাইস্কুলৰ হেডমাষ্টাৰ প্ৰধান শিক্ষক আৰু ফুলনি লেম্পছৰ চেয়াৰমেন আদি কৰি মঞ্চৰ অভিষ্ট সন্মানীয়সকল আৰু দুয়োটি খেলৰ প্লেয়াৰ্ছকে আদি কৰি আৰম্ভণি মই আশাবাদী ভালকৈ এই খেলখন সমাপ্ত হ'ব আৰু এই খেলৰ যোগেদি এই চূড়ান্ত খেলৰ যোগেদি উঠি অহা যুৱক যুৱতী খেলুৱৈসকলক এটা প্ৰেৰণা যোগাব ফুলনিৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ